হেল্ল' ৰক্তিম, তুমি ঘৰত নাহা নেকি? মোক ক্ষমা কৰিবা, মই আজি ঘৰত যাব নোৱাৰিম। তুমি বাহিৰৰ পৰা অৰ্ডাৰ দি খাই ল'বা। ঘৰত সোনকালে আহিবা। এইটোতো মোৰ নখ নহয়, এইটো কাৰ নখ হয়? ৰক্তিমৰ কাপোৰৰ পৰা ওলালে যে। অ' চুজি, শুনাচোন। কোৱা মেঘা, মোৰ লগত বজাৰলৈ যাওঁ ব'লা। মোক ক্ষমা কৰিবা মেঘা, মই ৰক্তিমক লগ কৰিব যাবলৈ আছে। চুজি, এইটো লোৱা তোমালৈ। দিয়াৰ বাবে ধন্যবাদ, কিন্তু মোক লিহু নালাগে, মোক তোমাক লাগে। মই সদায় তোমাৰ লগতে আছো। এই নখটো ইয়াৰ পৰা কোনে কিনিছিল ক'ব পাৰিব নেকি বাইদেউ? ক্ষমা কৰিব বাইদেউ, আমি এই নখটো কোনে কিনিছে সঠিকভাৱে ক'ব নোৱাৰিম, কাৰণ বহুতে এই ডিজাইনৰ নখ আমাৰ দোকানৰ পৰা কিনিছে। ওচৰৰ সেই কোম্পানীটোৰ 2-4জনী ছোৱালীয়ে এই নখটো কিনিছিল। ৰক্তিম, ইয়াত যে এইজনী ক'ৰ ছোৱালী? এই নখটোচোন সেই ছোৱালীজনীৰ নিচিনাই। মানে সেই ছোৱালীজনীয়ে এইজনী। ব'লা যাওঁ আমি এতিয়া, বহুত দেৰি হ'ল। তুমি মোক দেখি তাৰ পৰা উঠি আহিলা যে, তোমাৰ আজি বহুত ভাগৰ লাগিছে নেকি? তোমাৰ চোলাটোৰ পৰা ইমান চেণ্টৰ গোন্ধ আহিছে যে। মোৰ চোলাটো পিন্ধি যাওঁতে ইমান ভালকৈ শুকোৱা নাছিল, সেইবাবে গোন্ধ ওলাইছিল। আৰু মোৰ লগৰ কাম কৰা মানুহ এগৰাকীয়ে চেণ্ট মাৰি দিলে। তোমাৰ যদি বিশ্বাস হোৱা নাই, ফোন এটা কৰি সুধি চোৱা।